প্ৰায় 1.5 বছৰ আমি কাম কৰিছিলোঁ। তাত আমি 99 শিক্ষকৰ এপইণ্টমেণ্ট দি দিলোঁ, যিটো নেকি 1999 চনৰ পৰা পেণ্ডিং হৈ আছিলে। তেতিয়া এইটো বিলম্ব বুলি ক'ব না কি বুলি ক'ব। তো নেক্সট আৰু যিটো টেট পাছ কৰি আছিলে, এই টেট পাছ কৰা সকলোৱে বহুত বছৰ ৰখি আছিলে, তেখেতসকলৰ চাকৰিটো আমি ৰেগুলাৰ কৰিলোঁ। এতিয়া আকৌ টেট পাতা হ'ল আমাৰ এলিমেণ্টাৰীৰ কাৰণে, নেক্সট আৰু ছেকেণ্ডাৰীৰ কাৰণে টেট হ'ব। যিখিনি টেট পাছ কৰি আছে, যিখিনি 99ৰ বাকী থকাখিনি আছে, আৰু যিখিনি টেট পাছ কৰিলে, এই সকলক এপইণ্টমেণ্ট দিয়াৰ কাৰণে 1200টা পষ্ট SIOৰ কাৰণে আমি ষ্টেট গভৰ্ণমেণ্টত পঠাইছিলোঁ। আৰু তেখেতসকলে যেতিয়াই আমাক SIOটো দিব, সেইটো আমি বাট চাই আছোঁ। যেতিয়াই SIO পাম, এক সপ্তাহৰ ভিতৰতে আমি এপইণ্টমেণ্ট দিম। সেইকাৰণে এতিয়া কিছুমান কুৱেৰিজ বা কিছুমান কিবা এটা ডিপাৰ্টমেণ্টেলি কিবা চলি আছে, সেইকাৰণে অলপ বিলম্ব হৈ গৈছে। কোনো ইণ্টেনশ্যনেলি ইয়াত আমি বিলম্ব কৰা নাই, কাৰণ আমাক শিক্ষক লাগে। আৰু এতিয়া ৰেচনেলাইজেশ্যন চলি আছে, এমেলগেমেশ্যন বিলাক চলি আছে, বাকী কামখিনি খুব স্পীডত হৈ আছে।